আপোনালোকে চাই আছে চেলেঞ্জ আছে আৰু মই মিষ্টাৰ চৌধুৰী আপোনালোকক স্বাগতম জানাইছো মোৰ চেনেললৈ। মোৰ এটা অনুৰোধ আপোনালোকলৈ, যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে হয় বেল বটনখন অন কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশন পাই থাকে। আপোনাৰ মোবাইলত যেতিয়া আপুনি ভিডিঅ' বা যিকোনো বস্তু চাই থাকে নেটত চাব কিছুমান প্ৰব্লেম দিয়ে, চাৰ্জিং হয়। সেই চাৰ্জিংসমূহ কিছুমান সেটিংস অৰ্থাৎ সেটিংস অফ থকাৰ বাবে অসুবিধাসমূহ দেখায়। যেনেকৈ চাওক এই সেটিংসটো ধৰক কিছুমান মোবাইলত মোৰ সেটিং দেখায় আৰু মোৰটোত নেটৱৰ্ক এণ্ড ইণ্টাৰনেট সেটিং দেখাইছে। আপুনি যদি মোৰ দেখাইছে মোৰত ক্লিক কৰক, তাৰপিছত চাওক ইয়াত মোবাইল নেটৱৰ্ক দেখাইছে, তাতে মোৰত ক্লিক কৰিলে মোবাইল নেটৱৰ্ক দেখাব, তাতে ক্লিক কৰি দিয়ক। তাৰপিছত চাওক ডাটা রোমিং এই সার্ভিস এই অপশনটো বহুত মোবাইলত অফ থাকে। সেইটো অফ থাকিলে আপোনাৰ ভিডিঅ' চাৰ্জিং হয়, বহু সময় লয়। যদি আপোনাৰ বিশ্বাস নহয় তেনেহলে আপুনি এই সেটিংসটো এবাৰ অফ কৰি চাওক। তাৰপিছত আপুনি LT মোড এইটো এবাৰ অফ অন কৰি ল'ব। তাৰপিছত আপোনাৰ চাওক এক্সেস পইণ্ট নেটৱৰ্ক, তাতে ক্লিক কৰিব। চাওক ৰাইট সাইডত ওপৰত চাব তিনিটা ডট পাব, তাতে ক্লিক কৰিব। ক্লিক কৰি তাতে চাব ৰিসেট টু ডিফল্ট, ইয়াত ক্লিক কৰি দিব। আপোনাৰ নেটৱৰ্কটো ৰিসেট হৈ যাব, নতুনকৈ নেট ষ্টাৰ্ট হৈ যাব। কৰি নাযাব। বন্ধুসকল, আপোনালোকৰ সাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ খৰচ নহয়। আপোনালোকৰ এটাই সাবস্ক্ৰাইবে আমাক বহুতো প্ৰেৰণা যোগায়। যদি পাৰে এখন লাইক কৰি দিব আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত এটা কমেন্ট কৰি দিব, আমি আপোনাক নিশ্চয় সহায় কৰিম। তো থ্যাংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। জয় আই অসম।